তো হেল্ল' গাইজ, গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালে আছে। মোৰো ভালেই। তোৰ ভাল না বেয়া? আজি ইয়াৰ বাৰ্থডে, তো বাৰ্থডেৰ কাৰণে অলপ কিবা কিবি আনিবলৈ গৈ আছোঁ আমি কেৰাহী চাহি। আজি হ'ল 14 তাৰিখ, 14 ফেব্ৰুৱাৰী। আজি জন্ম হৈছিলি তই। আজি ভেলেণ্টাইন ডে, লাষ্ট উইক। আজি হ'ল ভেলেণ্টাইন্স ডে। মোৰ ফালৰ পৰা, মোৰ চেনেলৰ ফালৰ পৰা সকলোকে হেপ্পী ভেলেণ্টাইন্স ডে। আপোনালোকে মানি থাকক। ৰিক্সাত ঠেলা, এতিয়া মই ঠেলাত উঠিম। ৰ ৰ ৰ এইবাৰ ভেলেণ্টাইন উইক আপোনালোকে কেনেকুৱা গ'ল কমেণ্ট কৰি ক'ব। ভিডিঅ'টো এতিয়া ভেলেণ্টাইন ডেৰ পিছদিনাখন 15 ফেব্ৰুৱাৰীত আপলোড হ'ব। আজি ধুনীয়াকৈ ইয়াৰ বাৰ্থডে খাই লওঁ, ঘৰত ধুনীয়াকৈ হৈ আছে। এতিয়া আমি আহি পাই গ'লোঁ। এইটো আমাৰ নামঘৰ হয়। শিৱ পূজাও আহি আছে আপোনালোকক 1 মাৰ্চত চাগে শিৱ পূজা ন, শিৱৰাত্ৰি 1 মাৰ্চত। আপোনালোকক ধুনীয়াকৈ ভিডিঅ' দিম 1 মাৰ্চত ধুনীয়াকৈ এটা শিৱৰাত্ৰিৰ ভিডিঅ' বনাই। আমি এতিয়া আহি পালোঁ। সেয়া থাকক আমাৰ এইটো ৰাইজৰ হয় এইবিলাক, গোটেই এইবিলাক বাল্টি চাল্টি, বিয়া শ্ৰাদ্ধ হ'লে, কাৰোবাৰ বাৰ্থডে হ'লে, আজি ইয়াৰ বাৰ্থডে, হেপী বাৰ্থডে, 17 বছৰ ভৰি দিছে আজি। কাৰোবাৰ যদি এইবিলাক দৰকাৰ হয় আমাৰ গাঁৱৰবিলাক নিয়ে আৰু উঠাই আছে কেৰাহী। বাৰ্থডে বয় কাম কৰিছে, মই ভিডিঅ' কৰি আছোঁ। কেৰাহী এটা লৈ ল'লে এটাৰে কাম চলি যাব। বিয়া চিয়া হ'লে গোটেইখিনি লাগে আৰু দৰকাৰ। এটাটো লৈ পেলাই গৈ আছোঁ এতিয়া। বলক আমাৰ শিৱ মন্দিৰটো দেখাই আছোঁ, ৰ'ব নতুনকৈ বনাইছে। আমাৰ নামঘৰত চাই লওক এটা ধুনীয়াকৈ। এইটো আমাৰ মাদুৰীবিল গাঁৱৰ, এইটো নলবাৰী চুবুৰী কয়। আমাৰ মই যোনখিনি গাঁৱত থাকোঁ সেইটো আমাৰ নলবাৰী চুবুৰী। এইটো নলবাৰী চুবুৰীৰ এটা নামঘৰ হয়। আৰু নতুনকৈ যোনটো শিৱ মন্দিৰ বনাইছে এইটো চাওক, এইটো নতুনকৈ শিৱ মন্দিৰ বনাইছে। ইয়াতে এবাৰ শিৱ পূজা ধুনীয়াকৈ কৰা হ'ব। আপোনালোকে দেখা পাব। এইখিনি আমাৰ এইটো ফিল্ড হয়, ইয়াতে ফুটবল চুটবল ক্ৰিকেট চিকেট খেলা হয়। হা আৰু কি অঁ, তো এইটো যোনটো দেখিছে শিৱ মন্দিৰ, এইটো অ'পেনিং হোৱাই নাই, মানে এইটো একেবাৰে শিৱ পূজাৰ দিনাখন, শিৱৰাত্ৰিৰ দিনাখন 1 মাৰ্চত অ'পেনিং কৰা হ'ব নতুনকৈ। তো 1 মাৰ্চৰ ভিডিঅ'টোৰ কাৰণে ৰখি থাকিব আপোনালোকে। আজি ভিডিঅ'টো বাৰ্থডে পাৰ্টি আৰু এইটো এইফালে যাব আমাৰ মিছামাৰী, ঢেকীয়াজুলি, তেজপুৰ চব জেগাতে পাবগৈ এইটো। এইফালে আমাৰ ঘৰ, এইটো যাব আমাৰ তেজপুৰ, ঢেকীয়াজুলি, চবতে পায়গৈ এইটো ৰাস্তা। ইফালে গ'লেও চবতে পায়গৈ, ইফালে গ'লেও চবতে পায়গৈ। আজি কি মোবাইলে চাইকেলত উঠি উঠি গেম খেলি কয়। ক'ত যাওঁ? তো আমাৰ ঘৰটো এইফালে কেঁচালি, অলপ দূৰ আৰু কেঁচালিত এতিয়া বৰ্তমান আমি ঠেলাত উঠাই কেঁচালিত গৈ আছোঁ। ভিডিঅ'টো চাই থাকিব। আজি ধনৰ বাৰ্থডে, আমি এইফালে বাৰ্থডে বয়ক ঠেলা কৰাই আছোঁ। এতিয়া আহি পাই গ'লোঁ আমি বাৰ্থডে বয়ৰ ঘৰ, ধনৰ ঘৰ। এই নামটো হ'ল ধন নাৰ্জাৰী। ক'ত যোৱা ক'ত যোৱা ক'ত যোৱা? এইফালে কীৰ্তন হৈ আছে। এইটো কীৰ্তন হোৱাৰ পিছতে আমাৰ প্ৰসাদ দিব, পিছতে কেকটো কাটিব। তাৰপিছত কেক কটাৰ পিছত কেকটো খাই পিছত খিচিৰি খোৱা হ'ব আৰু ইয়াৰ পিছতে। এতিয়া এইফালে সংযোগ, আমি বাচন ধোৱা কৰাই আছোঁ, কেৰাহী ধোৱা কৰাই আছোঁ। কেৰাহীটো ধুনীয়াকৈ আনিলোঁ আমি, ধুনীয়াকৈ এতিয়া এইফালে চেলফি বাই। ৰিলছ বনাই আছে, আপোনালোকে লাইক কৰি দিব। হেল্ল' গাইছ, এই ভিডিঅ'টো ডিছক্ৰিপশ্যনত কিবা কিবি লিংক থাকিব পাৰে, চাব দেই, পাহৰি নাপাব দেই। ক'ৰ পৰা আনিলি? ঢেকীয়াজুলি। তই ঢেকীয়াজুলিৰ পৰা মেইন মালটো আনিছে কেকটো নে কি? কেকটো, বেলুনছ, ভুজিয়া, বুন্দিয়া, বাৰ্থডে টুপি। চাই থাকিব আজি ভিডিঅ'টো। ধনৰ বাৰ্থডে বুলি ষ্টাৰ্ট কৰিছোঁ। ৰিলছ বনাই আছে বাই।
খান্দিছিলে চকুত হা কাজলটো চাই পেলাই চা কাজলটো কোনে খান্দিছিলে চকুত এই আমাৰ মইনাবিলাকে ন ফুলা বেলুন ফুলাত ব্যস্ত হৈ আছে চব বেলুন ফুলোৱাত ব্যস্ত হৈ আছে সজোৱাত ব্যস্ত হৈ আছে তই ভীম নাই কি তেনেকৈ ফুলাবি ভীম এইফালে পূৰা খানা চানা বনাই আছে এইফালে চাওক দালি স্নেকিটো দালি চালি উতলি আছে এইফালে তেল চেল এইফালে বনাই আছে খানাটো মেইন খানাটো হৈ আছে এইফালে কি চাই আছে তোৰ নামটো কৈ দে কি হট নাকি তোৰ নামটো ঢিলা কৰচোন হাতটো পূৰা বেলুন তোলা যাদু বেলুন তোলা ঢিলা কৰ নকৰ বেলেগ কৰিম আচোন নাই বেলেগ কৰিম কি হয় মই নতুন বস্তু এটা কৰিম ফেলে চা এনেকৈ চা যাদু চাবি আৰে তই ওচৰত হাতে নাই কৰ যাদু কৰিম মই চাবি মই যেতিয়াৰ পৰা আহিছোঁ ৰাতিপুৱা তেতিয়াৰ পৰা খালি এয়াই কাম আৰু একো কাম নাই এইটো এটা ৰাতিপুৱাৰ পৰা টাইম এতিয়া কেইটা 12:23 একো নকওঁ ভাল লাগে আৰু হাঁহ তো লাহে লাহে সকলো কাম হৈ আছে এটা কীৰ্তন দিছিলে সেই কীৰ্তনটো বৰ্তমান শেষ হ'ল তো এতিয়া প্ৰসাদ দিব প্ৰসাদটো এটা প্ৰসাদ দিব এতিয়া প্ৰসাদ দিয়াটো দেখাই আছোঁ এইফালে প্ৰসাদ এই কৰি আছে মানে কি কয় এই মানে সেই কৰি আছে আৰু খামাৰ তো আমাৰ ডাইৰেক্ট আনবক্সিং কৰা হ'ল কেকটো ইয়াৰ আহা কেক তো এইটো হৈছে আজি বাৰ্থডে কেক হেপী বাৰ্থডে উৎপল এণ্ড ধন আজি ককা ভাই দুজনৰো মানে আজি কেকটো তই কাটিবি না মই কাটি দিওঁ চাগে মই কাটিলে হৈ যাম ন গিফ্ট এটা কিনিছিলোঁ মই গিফ্টটো এতিয়া আনিবলৈ ঘৰ গৈ আছোঁ গিফ্টটো ফটাফট লৈ আনোগৈ পাহৰি আছিলোঁ মানে তো এইটো ইয়াতে আছে বক্সটো দেখি আপোনালোকে ভাবিছে চাগে একদম পূৰা একদম কিন্তু কিবা এটা আছে আৰু ইয়াত গিফ্টটো হাতত লৈ এতিয়া গৈ আছোঁ ব্লক Yes, I'm here. কি আৰবাৰ ৰিপিট দে চাকলৰ বাকুৰি পালে মানে আৰু ডাঙৰকে পাতিম আৰু Happy birthday to you. Happy birthday to you. Happy birthday dear Honorable Saman. Aku tuh kok. Saman koi. Happy birthday. Thank you. Dusna bhaga lebi. কেক চেক কাটা হৈ গ'ল এতিয়া পেলাই চেলফি লৈছে কেক চেক কাটিলে বাৰ্থডে হৈ গ'ল চেলিব্ৰেট এতিয়া মেইন খানাটো আছে কি বনাইছে প্ৰসাদ আছে খানা আছে খানাটো খাই পেলাই এফালে মনে চাই আছে কি খানা হ'ল নে নাই কি কয় খানা বনি আছে এক নম্বৰ খানা বনি আছে কি আছে আইটেম কি আছে আইটেম কি আইটেম আছে খিচিৰি আছে বহুত 12 কিছুমান বস্তু আছে চব আছে বুলি কলে চব আছে তই ভিডিঅ' বনাই আছিলো চবে হাই এটা কৰে খবৰ কেনেকুৱা তই এইবিলাক ধনৰ চব লগৰ হয়
কলেজত নেকি ভিডিঅ' চোৱা নাই মই মোৰ ভিডিঅ' চোৱা নাই কেতিয়াবা সদায় কিয় নাচাওঁ সদায় চাবি মোৰ ভিডিঅ' আজি গোটেই দিনটো এনেকৈ থাকিবি নুধুবি আৰু মুখটো নুধুবি আৰু গোটেই দিনটো এনেকৈ থাক লৈ আনিছোঁ মই নিজে কাটি পেলাই ফুল এটা ধুনীয়াকৈ ফুলটো খাম মই হেপী ভেলেণ্টাইন্স ডে আৰু হেপী বাৰ্থডে হেপী ভেলেণ্টাইন্স ডে হেপী ভেলেণ্টাইন্স ডে এতিয়া পায়স খাই আছোঁ আৰু পিছত এইফালে খিচিৰি বনাই আছে খিচিৰি খাম দে আকৌ দে মোবাইল দে আকৌ মোবাইলটো দে মোৰ মানে এনেকুৱা পোৱালি চলি লৈ একদম বিৰাট ভাল লাগে আৰু সেইকাৰণে লৈছোঁ আৰু অলপ আৰু নে কি আৰু গাঁৱৰ চবকে অলপ খিচিৰি ভগাই দিওঁ পিছত খাম আমি লাষ্টত লাহেকৈ ন এইফালে চবে একদম পূৰা খাই আছে খাই থাকক পিছত আমি খাম অলপ এইফালে ওলাই আহিছোঁ পথাৰৰ ফালে চেল্ফি উঠিবৰ কাৰণে এইফালে চেল্ফি দুটামান উঠিলোঁ আপোনালোকে ইনষ্টাগ্ৰামত পাব ইনষ্টাগ্ৰামৰ আইডিটো আহি আছে স্ক্ৰীণত আপোনালোকে ফ'ল' কৰি ল'ব তাতে ইয়াতে উঠা ফটোখিনি পাই যাব এইয়া এতিয়া আমাৰ পাল এতিয়া আমি খাওঁ বঢ়িয়াকৈ আৰু চাওক আৰু নে কি যাবা আৰু গৰম হৈ যাব চবে খালে এতিয়া আমি লাষ্টত মই এইফালে ৰাহুল এইফালে থানেশ্বৰ এইফালে চবে খাই আছে এইফালে ধনৰ লগৰবিলাক আহিছে এইফালে পিছত ঐ ধন কিবা এটা কৈ দে মাৰ দে খা পদুম খা মই থকাটো কৈছিলোঁ নহয় মই আৰু 10 মিনিটমান আছোঁ খাই থকাত কিয় ডিষ্টাৰ্ব দি আছোঁ পিছৰ পৰা এক্সট্ৰা পূৰা খালী অলপ আছে তোমাৰ আইটো মোৰ উঠোটো কৈছে এনে কিন্তু উঠিব খোজা বেয়া মাৰি আছে বিচনাই পুৰা এই তিৰি এইফালে খিচিৰি আন এনে কৈছে বাল্টি এটা ইমান জোৰ কৈছে দিয়ে দে আৰু খাই এনে কৈছে দিলে ল খাবই লাগিব মোক খালে খুৱাই পেলাই মৰম কণ হৈছে চবে মৰিম খালে খাই মৰিম খাই দিম কেমেৰাৰ লগত খেলি খাই আছোঁ আজি বস্তুটো লাষ্টতহে আহিছে পায়স এতিয়া পায়সটো খাওঁ আৰু মজা এনেকৈ 3 ঘণ্টামান খালোঁ বোলো আৰু পিছত আৰু লাহেকৈ উঠিলোঁ হাত পাত ধুলোঁ আৰু পিছত ৰান্ধনি কেইটাৰ কাৰণে নেকি হা একেৰাহেতো ৰান্ধনি কেইটাৰ কাৰণে হ'ব আমাৰ কাৰণে খাম আমি আমাৰ আৰু মানুহ আহিব আমাৰ লগৰে আহিব আৰু আহিব সেইখিনি আমি খাম এতিয়া খেলিব আকৌ ৰাতি আহিলে আহিব সৰু ডেকা ল'ৰাফালে আহিব সেইটো চাব খাব আৰু আহিব গাঁৱলীয়া মানুহ আৰু কিছুমান আহিব আছে পিছত ৰাতি এতিয়া সন্ধিয়া আহিব এইখিনি মানে চবই আৰু ল'ৰাখিনি মানে ঘৰলৈ লৈ যাম বুলি ভাবিছোঁ এনেকৈ নহ'ব দেই আৰু এনেকুৱা নহ'ব দিব ধেৰ না নাই আৰু ঘৰৰ পৰা সেইটোৱে ভাবিছোঁ আমি টিংকি নিবলৈ আহিছোঁগে ৰাইজৰ টিংকিটা আনি থোৱা আছেতো হয় নেকি সেই টিংকিটি লৈ যাম কেনেকুৱা লাগিছে খাই সুন্দৰ সুন্দৰ বঢ়িয়া দে মাৰক মানে আজিয়ে প্ৰথম বেলেগ বহুত দিনৰ মূৰত কওঁ নম্বৰ 1 আৰু শিৱৰাত্ৰি আহি আছে শিৱৰাত্ৰিটো আকৌ বেলেগ চিষ্টেম বনাওঁ বঢ়িয়া খালি বাটাৰ দিয়ে বেছি বনাওঁ বাটাৰ দিয়ে মজা কি লাগিব কি লাগে এইফালে অকলে বেয়া দবাই আছে
পানী লাগব পানী লাগে পানী চানী নোহোৱাকৈ মাৰি আছে বেয়া পানী আন পানী নালাগে কেক খালোঁ প্ৰসাদ খালোঁ খিচিৰি খালোঁ একদম পূৰা পেট ফুল এতিয়া ভিডিঅ'টো ইন কৰোঁ বুলি ভাবিছোঁ ৰাস্তাৰ ফালে আহিছোঁ অলপ পথাৰৰ ফালে আহিছোঁ পূৰা একদম তো আজি যদি ভিডিঅ'টো ভাল পালে মোৰ চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু পিছলৈ যাতে ভাল ভাল ভিডিঅ' দিবলৈ পাৰোঁ আপোনালোকে ছাপোৰ্ট কৰি যাব তো আৰু নতুন ভিডিঅ' আহি আছে অতি সোনকালে শিৱৰাত্ৰিৰ এটা ভাল ভিডিঅ' বনাম বুলি ভাবিছোঁ আমাৰ তাতে মই ক'লোঁ অলপ আগত নতুনকৈ মন্দিৰটো মুকলি হ'ব সিদিনাখনে মুকলি কৰা হোৱাই নাই শিৱৰাত্ৰিৰ দিনাখন মুকলি হ'ব আৰু বাই বাই পিছত আকৌ লগ পাই আছোঁ নেক্সট ভিডিঅ'